হাই হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কেনে খবৰ? নিশ্চয় ভাল, আমাৰো ভাল আছোঁ। আজি কি হৈছে জানে, মানে আমাৰ অংকুৰে মানে কি বেচনত পিঁয়াজি চব বনাব বোলে। মই বোলো দে বনতে মোৰো জোচ উঠি গ'ল। তাৰপিছত মই বোলো বনাওঁৱেই বোলে। তাৰপিছত অংকুৰে এতিয়া কৰি আছে জগত টকাৰ কৰিলে। তাৰপিছত মানে কি ঠাণ্ডা বতৰ না, খাব মন যায় এইগিলাখান। আজি চাওক দাড়ি চালি কাৰণে মানে কাটি অলপ মানে হেণ্ডচাম হৈ আছোঁ। কেনে লাগিছে কমেণ্ট কৰি ক'বচোন। বাকী অংকুৰে কৰি আছে, দেখাই আছোঁ ৰ'বক। অংকুৰাত সানি চানি পূৰা লৈ আহি কৰি বাহিৰত কৰি আছে। জুই জ্বলাই দিছে, পূৰা জুই পুৱে এই কি পিঁয়াজি চব ভাজি আছে। চাওক না, বাহ কিবা দোকানৰ নিচিনা কৰি দিছে পূৰা। এইটো ইয়াতে কথা ৰেডি কৰি লৈছে, পিঁয়াজি বনাব, পিঁয়াজি। জুই কথা থপথপাই দিছে, জুই দি কিনে এতিয়া নামাব পৰা নাই। অংকুৰে মানে তেলত দি আছে, তাৰপিছত এটাই কাঢ়ি আছে। তাৰপিছত মই যাওঁ, এতিয়া মই অলপ দূৰৰ পৰা আহিব পাৰোঁ। এটাই বনাই আছে, হ'লে যেতিয়া হয় তেতিয়া খাম আৰু মই এটা কৰিব দিছোঁ। বাৰু যে নহওক, বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ' আনো। মানে কামৰ কাৰণে ভিডিঅ' দিয়াই নহয়। সেইদিনাখনে আমি ভিডিঅ' কৰিছোঁ, দুদিনৰ পিছত এডিট কৰিছোঁ, তাৰে পিছত দিছোঁ। দি উঠি কিনে তাৰপিছত মানে এনাহান নহয়। এতিয়া ৰুমত আছোঁ, ৰুমত আহি এতিয়া অলপ আন্ধাৰ হৈছে চাগে। তাতো দেখাই আছোঁ, এইটো হৈছে আমাৰ ৰুম। পকৰি কি বুলি কয় কচি খালোঁ মই, মানে ভাল হৈছে, বঢ়িয়া হৈছে। ইয়াত আৰু জমনি কথা কি হৈছে, ইয়াতে বনাই আছে, বাহিৰত মস্ত বৰষুণ। একে চচপেন আনি লৈ ইয়াতে গেছত বহাই দিছে। যি বৰষুণ দিছে ইয়াতে, এই ঠাণ্ডা বতৰতো বৰষুণ আৰু ঠাণ্ডা পেলাই দিছে। ভালেই হৈছে এক হিচাপে, খাব ভাল হ'ব। বঢ়িয়া হৈছে, কিন্তু খাব লগা বনাইছে পূৰা। কি জমাই দিছে মই কৈ আছোঁ, জমাই দি মানে বস্তুটো দেখাই আছোঁ। দেখাই লৈ কিনে মই কৈছোঁ মানে বস্তুটো হৈছে কি, মানে ৰেক, মানে বস্তু থোৱা যে ৰেক আছে, ৰেকত তাতে কি বোলে ৰেকখনৰ নাম কি কয়, একবাৰ কয় গডৰেজ, একবাৰ কয় আলমাৰী, একবাৰ কয় চৌকেছ। মই পাগলা আহিছোঁ, মানে যি কথা কৈছে মোৰ হাঁহি, মানে তেতিয়া সেই সময়ত মই ভিডিঅ' কৰা, যদি ভিডিঅ' শুনি দিলোঁ মই মানে বম ফানি ওলা হয়। ৰেকখনৰ বস্তু থোৱা ৰেকখনৰ মানে একবাৰ মানে মই কৈছোঁ তাৰ ৰেকত যে ৰেক সেইখন মানে মোবাইলটো তাতে সি থৈছে নহয় বোলে। মই সুধিলোঁ কি ক'ত থোৱাৰ কথা কৈছ, কি কৈ আৰু মোক গডৰেজত থৈছ নেকি, নহয় চৌকেছত থৈছ নেকি, আলমাৰীটোৰ কথা কৈছে নেকি। জমনি গাড়ী গাড়ী বৰষুণ দিলাক নাই কিনে ভিতৰত আনি বনালোঁ। পিঁয়াজিটো বনাই হ'ল ৰ'ব, আধা খাই শেষে কৰিলে ইয়াতে, গোটাই মাখানে পূৰা খাই আছে। চাওকচোন পিঁয়াজি নাই, তিনিটা আছে মাত্ৰ। এখন পিঁয়াজি বনাইছিলোঁ গাইছ, নোহোৱা কৰি পেলাই দিছোঁ না, খাই পেলাই নাই। ঠাণ্ডা বতৰ বুলি নাই বনালোঁ, আজি খাম বুলি তাকে আপোনালোককো শ্বেয়াৰ কৰিলোঁ বস্তুটো বনাই। এই মাত্ৰ তিনিটা পিঁয়াজি আছে, গোটাই মাখান খাই পেলালে আজি। পূৰা বনোৱা হ'ব, ৰখিবই নোৱাৰিলে বনাওক। তাৰমানে বৰষুণ দি দিলে, বাহিৰতে বনাই আছিলোঁ। তাৰপিছত বৰষুণ দিয়াৰ ভিতৰত আনি বনালোঁ গোটেইকেইটাই, ইয়াতে চব মাখানে খালে। এইকেইটা পিঁয়াজি আছে মাত্ৰ। নতুন নতুন ভিডিঅ' আপোনালোকক দিব বহুত চেষ্টা কৰিম, আৰু আমাৰ ভিডিঅ' আহি থাকিব, সদায় চাই থাকিব। তাতকৈ বহুত ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম, কিন্তু আমি সময় উলিয়াব পৰা নাই। আপোনালোক সময় উলিয়াই নতুন নতুন ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু আমাৰ চেনেলত যদি কোনোবা নতুন আছে, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিলে হৈ গ'ল। আৰু চাব আপোনালোকে, চাই ভাল লাগিলে কমেণ্ট কৰিব, জনাব, আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম নিশ্চয় আমি। এই আছিল আজিৰ ভিডিঅ'টো, বেছি ডাঙৰকৈ বনোৱা নাই, আৰু আপোনালোকৰ শ্বৰ্ট ভিডিঅ' বনাইছোঁ।